तामुलपुरनि गंसे गुदि फरायसालियाव गोमोथाव जाथाय गाहाय फोरोंगिरिनि नखराव हाबानि थियारि खालामनायनि थाखायनो केन्सेल खालामो फरायसालिनि बोसोरारि आनजादखौ केन्सेल खालामनायनि उनावनो दावराव दावसि सोमजियो। फरायसालियाव गाहाय फोरोंगिरिया गोसो बायदि खालामनायाव खुदिखाङो जायगानि रायजोफोरा। फरायसालिया जाबाय गोदान जिल्ला तामुलपुरनि बिष्णुपुर गुदि फरायसालि। फरायसाफ्रा आनजाद होनो फुङावनो नुजाथिफैयोब्लाबो नाथाय फोरोंगिरिया आनजाद लानो नुजाथिफैया। उनाव नुजाथिफैयो खर' गाज्रि लेङाइ फोरोंगिरि प्रकाश कलिता मुंनि सासे फोरोंगिरिया। नाथाय बेबो गावनि बाइकआवसो उन्दुनानै थायो। खौरांगिरिया फरायसालियाव फैनायखौ मिन्थिनानै गाहाय फोरोंगिरिया हाखु-दाखु 12:30 नुजाथिफैयो। गाहाय फोरोंगिरिनि मुङा जाबाय अरुण बैस। बे जाबाय गंसे सोरखारि गुदि फरायसालिनि समबारनि जाथाय। এইটোতো সাংবাদিক আহিব লগাটো কোনো কাৰণ নাছিল। আজিৰ পৰা নাই, আমি অহাকালিৰ পৰা তাৰমানে পৰীক্ষা লোৱাৰ কাৰণে হেৰি কৈ আছোঁ। আপুনি শুনক কথাখিনি। তাৰমানে কথা হ'ল কি, এই ঘৰটোৰ জামেলাৰ কাৰণে প্ৰধান শিক্ষকজনে বিশেষকৈ পৰীক্ষাত জড়িত হ'ব লাগে। গতিকে পৰীক্ষাৰ পেপাৰ কাটাৰ পৰা ইত্যাদি কৰি যিজন মোৰ সহকাৰী আছে তেওঁ সিমান এটা নাজানে। গতিকে নাজানে কাৰণে মই অলপ পিছাই দিছোঁ যে মই বালি তালি হাবি জাবি নোহোৱা হৈছে, এইখিনি মই ঠিক আপুনি আজি নাই দিয়া ল'ৰা ছোৱালীখিনিতো আহিব, ল'ৰা ছোৱালী আহিব। এই ল'ৰা ছোৱালী পৰীক্ষাৰ কাৰণে নহয়, ল'ৰা ছোৱালী কৈ আছে যে ছাৰ 2 দিন পিছাই দিব নেকি, আপুনি বহুত ব্যস্ত হৈ আছে, বেলেগেতো নোৱাৰে। আজি পৰীক্ষা আছে 9টা বজাৰ পৰা, প্ৰথম বিভাগৰ অসমীয়া, দ্বিতীয় বিভাগৰ গণিত। কিন্তু মাষ্টৰ অনুপস্থিতিত পৰীক্ষাটো লোৱা হোৱা নাই। এইটো কিন্তু বৰ ডাঙৰ দুৰ্ভাগ্যজনক কথা হৈছে। চৰকাৰৰ নিৰ্দেশ বা শিক্ষা বিভাগৰ নিৰ্দেশটো অমান্য কৰা হৈছে মোৰ বোধেৰে। বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ত বছৰীয়া পৰীক্ষা আছিলে, কিন্তু পৰীক্ষা আজি অনুষ্ঠিত নকৰিলে প্ৰধান শিক্ষকৰ ময়মতালিৰ বাবে। আমি জানিব পাৰিছোঁ যে প্ৰধান শিক্ষকৰ পুত্ৰৰ বিবাহ, এই বিবাহৰ বাবেই মানে এই আজি বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক পৰীক্ষা বাতিল কৰিছে। এতিয়া বৰ্তমান কোনো শিক্ষক উপস্থিত হৈছিলে নাই? শিক্ষক মানে 10:45 বজাত আমাৰ এছিষ্টেণ্ট শিক্ষকজন আহিছে, কিন্তু 10:45 আগত শিক্ষক কোনো এজন অহা নাই। এই স্কুলখন চলি আছে, কোনো ৰাইজৰ লগত কোনো সম্পৰ্ক বা ইয়াৰে যিখন পৰিচালনা কমিটি আছে এই কমিটিৰ লগত কোনো সম্পৰ্ক এই প্ৰধান শিক্ষকজনে ৰখা নাই। মই ইয়াৰে স্থানীয় গাঁওবুঢ়া হিচাপে মই চৰকাৰক তথা বিভাগীয় কৰ্তৃপক্ষক মই দাবী জনাব খুজিছোঁ, অনুৰোধ কৰিব খুজিছোঁ যে এইখন স্কুলত 150জন ছাত্ৰ ছাত্ৰী আছে, কিন্তু 150জনৰ পৰিৱৰ্তে 2জন শিক্ষক। আমি জানিব পাৰিছোঁ 30জনৰ পৰিৱৰ্তে এজন শিক্ষক নিযুক্তি দিছে, কিন্তু আমি চৰকাৰক দাবী জনাওঁ যে আৰু 3জন শিক্ষক দি পিনে ইয়াৰে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত যাতে উজ্জ্বল কামনা কৰে। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट, समनि रादाब।